নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দুপৰীয়াৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। বহুত গৰম আজি আৰু আজি ৰাতিপুৱা ব্লগ আৰম্ভ নকৰিলোঁ, সময় নাপালোঁ। আৰু আজি এতিয়া বনাম মাছ সৰিয়হ। বলক এতিয়া পাকঘৰলৈ যাওঁ, ৰেচিপিটো আৰম্ভ কৰোঁ। মোৰ মাছ ভজা হৈ গ'ল। একেখন কেৰাহীতে আৰু অলপ তেল দি মই ইয়াতে মাছখিনি বনাম। এতিয়া অলপ তেল দি দিছোঁ। ইয়াত মই তেজপাত, ক'লা জিৰা দিছোঁ। এতিয়া মই এইখিনি অলপ লৰাই ল'ম গোন্ধটো যোৱাকৈ। তেজপাতখিনি ৰঙচুৱা হ'লে মই ইয়াত পিঁয়াজ দি দিম। পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছোঁ মই। এতিয়া এইখিনি ৰঙচুৱা হোৱালৈকে মই ভাজিম। অলপ ৰঙচুৱা হৈছে। মই এতিয়া থেতালি ৰখা আদা নহৰুখিনি দি দিছোঁ। মই থেতালি দিছোঁ, আপোনালোকে পিচি দিব পাৰে। এতিয়া মই এইখিনি আকৌ লৰাই দিছোঁ। আন্দাজমতে নিমখ হালধি দি দিব। আৰু এতিয়া মই আকৌ লৰাই দিছোঁ। চিম্পুল ৰেচিপি, চবে বনায়, চবে জানে, হ'লেও মই মোৰ ব্লগত দিছোঁ। এতিয়া মই কাটি ৰখা বিলাহীখিনি এড কৰি দিছোঁ। আকৌ মই এতিয়া বিলাহীখিনি কেঁচা গোন্ধ যাবলৈ মই অলপ ভাজি ল'ম। এতিয়া মোৰ ভজা হৈছে। এতিয়া মই ইয়াত অলপ বিলাহীখিনি সিজিবলৈ পানী অলপ মিলাই দিছোঁ। এতিয়া আকৌ লৰাই দিম। এতিয়া মই অকণমান টাইমৰ কাৰণে বা 2 মিনিটৰ কাৰণে মই ঢাকনখন লগাই দিছোঁ। এতিয়া মই ইয়াত অলপ জিৰা আৰু ৰঙা জলকীয়া গুড়া অলপ দি দিছোঁ। এতিয়া আকৌ লৰাই দিম। ইয়াত তেল ওলাব ধৰিছে পেষ্টখিনিৰ পৰা। এতিয়া মই ইয়াত পিচি ৰখা সৰিয়হখিনি দি দিছোঁ। এতিয়া মই অলপ আকৌ লৰাই ল'ম। বেছি নলৰাওঁ, কাৰণ তিতা হৈ যাব। আপোনালোকেও যদি সৰিয়হ দি মাছ বনায় বা যিকোনো বনায়, সৰিয়হ বেছি ভাজিলে তিতা হয়। এতিয়া অলপ ভজাৰ পিছত মই মাছকেইপিচ দি দিছোঁ, ভজা মাছকেইপিচ দি দিছোঁ। এতিয়া আকৌ অলপ লৰাম। এতিয়া মই ইয়াত পানী দি দিম। পানী আপোনালোকে আন্দাজমতে দিব। ময়ো আন্দাজমতে পানী দিছোঁ, যিমানখিনি প্ৰয়োজন হয়। আৰু এতিয়া মই ইয়াত অলপ মান ধনিয়া দুখিলামান আছিলে, সেয়া মই কাটি দিছোঁ। এতিয়া মই আকৌ ঢাকি দিম। এয়া মাছ তৰকাৰীখিনি উতলিব ধৰিছে। কালাৰটো কেনেকুৱা লাগিছে জনাব আপোনালোকে। এতিয়া আকৌ ঢাকি দিম। মোৰ মাছ বনোৱা ৰেডি। খাবলৈ হৈছে আৰু। এফালে ভাত বহাই দিছোঁ। মোৰ মাছ তৰকাৰী বনোৱা হৈ গ'ল সৰিয়হ দি। বহুত গৰম আজি। এয়া এতিয়া মোৰ ৰুমত আহিছে। আৰু মোৰ ৰুমত আহিছে এয়া সোনা। মোৰ ওচৰতে থাকে। আৰু তাইৰ নাম কৈ দিয়া, তোমাৰ নাম আদিত্য কাঠাৰপি। আদিত্য কাঠাৰপি। তাইক কথা পাতিম ন। মোৰ ফাৰ্ষ্ট মেছেজ sorry guys, মই গম পোৱা নাছিলোঁ এটা ভিডিঅ' যে ৰেকৰ্ডিং হৈ আছে। sorry ফ্ৰী আছে, এটা ৰিল চাই আছোঁ আমি। মুখখন মোৰ এতিয়া চালাড বনাম। আন্টি আমাৰ চালাড বনাব এতিয়া। পিঁয়াজ, আদা আৰু বিলাহী কাটি লৈছোঁ।
নিদিয়ে আৰু ইয়াত দেই সঁচা আদা দিম নহৰু দি খাই পোৱা নাই আদা দি খাই পাইছোঁ তাই কিন্তু বহুত ধুনীয়া নাচে এইফালে আছোন মই দেখাই দিম চেহেৰাটো কাঠাৰটোৱে কিন্তু বহুত ধুনীয়া নাচে আন্টি আপোনালোকে নাজানে আন্টিও বহুত ধুনীয়া আছে বহুত বহুত ভালকে নাচে আন্টি বহুত ধুনীয়া কি লাজ লাগিছে নেকি একো নহয় কোৱা তাই কিন্তু লাজ কৰিছে একেবাৰে লুকাই দিছে মুখখন কাঠাৰটোৱে লুকাই দিছে মুখখন তাই বোলে লাজ লাগিছে হৈ গ'ল চালাড কটা ভাত বহাই থৈছোঁ ভাত হ'লে খাম ভাত হ'লে খাম আৰু নহয় গাইজ কব আমি কল ডাইজ সকল আমি ডাইজ সকল বুলি ক'ব লাগে আপোনালোকৰ তাত গৰম কেনেকুৱা জনাবচোন আজি আমাৰ ইয়াত বিৰাট গৰম আমাৰ কালি আমাৰ 37 আছিল কালি আমাৰ তাতে আমাৰ ৰঙা জলকীয়া খাই দিব লাগে খাই দিয়া ভিডিঅ' দেখাব লাগে ভাল লাগিছে ন জলকীয়াবোৰ দেখি খাওঁ খাওঁ লাগিছে খাওঁ লাগিছে নেকি কাৰোবাৰ জনাবচোন কমেণ্টত কাৰ কাৰ খাওঁ লাগিছে আকৌ ভাত খোৱা সময়ত লগ পাই আছোঁ এইবোৰ কিন্তু মোৰ ফ্ৰেণ্ডছ হয় এজনী ফ্ৰেণ্ড হয় তাই হয় গোটেইবোৰ মোৰ পাৰ্টনাৰ কিন্তু কৈ দিয়াচোন হাই বুলি হাই কৈ দিয়াচোন হাই কৈ দিয়া হাই কোৱা আমাৰ ভাত ৰেডি ভাত খাই লওঁ তাইৰ নাম চিমু হয় মোক চুলি বান্ধি দিবলৈ কৈছে তাই চুলি বচা ইমান দীঘল ৰাইজৰ কওকচোন এয়া বান্ধি দিছো চব পাৰ হৈ যায় চুলিখিনি বান্ধি দিব কৈছে বান্ধি দিছো ভাল লাগিছে তাই আমাৰ ভাত খোৱা হৈ গ'ল এতিয়া আমি বহি আছোঁ আৰু তাই লিপষ্টিক মানে ভিডিঅ' বনাম এতিয়া লিপষ্টিক লগাই আছে তাই বোলে ৰিলছ বনায় আৰু তাইকতো চিনি পাইছে তাইৰ নাম সোনা হয় মোৰ ওচৰত মোৰ ৰুমৰ ওচৰতে থাকে সোনা তাই কিন্তু বহুত ধুনীয়া ৰিলছ বনায় কেতিয়াবা মই লিংকটো শ্বেয়াৰ কৰি দিম আপোনালোকে প্লিজ এইফালে বাহিৰত দেখিছে ক'লা মলা হৈ ধুমুহা বতাহ আহিছে ইমান ডাঙৰ বতাহ আহিছিলে কিন্তু যিমান ডাঙৰকৈ আহিব ভাবিছিলোঁ ইমান ডাঙৰকৈ নাহিলে এতিয়া মই মোৰ ব্লগটো এইখিনিতে সামৰণি মাৰিছোঁ বাই